নমস্কাৰ গীতিকাছ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই সৰু এটি ভিডিঅ' লৈ আহিছোঁ। বহু দিনৰ বিৰতিৰ অন্তত বহু দিনেই হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ বিশেষ এটি কাৰণত। যিয়ে নহওক আজি কেইযোৰমান বগা যোৰা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আহকচোন চাওঁ কাপোৰ কেইযোৰ কেনে লাগিছে। প্ৰথমে লৈ আহিছোঁ আখি সূতাৰ যোৰা, ব্লেক কালাৰ ফুলত থাকিব। এইখন চাদৰখন আহিব। ভিডিঅ'ত চাই ল'ব আপোনালোকে চাদৰ মেখেলাবোৰ কেনে লাগিছে। এনেদৰে চাদৰখনত বুটা বচা থাকিব, লগতে সাইড পাৰি ব্লাউজ পিচ থাকিব প্ৰতিযোৰ কাপোৰতে। এইখন মেখেলাখন আহিব। প্ৰতিযোৰ কাপোৰতে থাকিব সাইড পাৰি আৰু ব্লাউজ পিচ। এইবোৰ সাইড পাৰিব, ব্লাউজ পিচো থাকিব লগতে। ইয়াৰে অন্য এটি কালাৰ একেই মেটেৰিয়েলত থাকিব। আখি সূতা, স্কাই ব্লু কালাৰৰ সূতাৰে ফুল বচা আছে। চাদৰখন এইখন। এই যোৰাকেইটিৰ ভিতৰত কোনোবাটি যোৰা যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আমাৰ লগত যোগাযোগ কৰাৰ কাৰণে স্ক্ৰীনত নাম্বাৰ দিয়া আছে আৰু হোৱাটছআপ কৰিব পাৰিব আপোনালোকে। আৰু কমেণ্টৰ জৰিয়তে জনাব কাপোৰ কেইযোৰ কেনে লাগিলে। এইযোৰো আহিব আখি সূতাৰে হয়, নেভি ব্লু কালাৰৰ ফুল হয়, সূতা ফুলৰে হয় গোটেইখিনি। সাইড পাৰি ব্লাউজ পিচ এভেইলেবল থাকিব। ভালদৰে চাই ল'ব আপোনালোকে। যদি ভাল লাগে কোনোবাটি যোৰা যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। হেণ্ডমেডৰ হয় যোৰাকেইটি। এইযোৰ আহিব কটন চিল্ক মেটেৰিয়েলৰ ৰঙা সূতাৰে গছ বুটাত কাম কৰা আছে। চাদৰখনত এনেদৰে সৰু সৰু গছ বুটা। এই যোৰাটিৰ লগতো ব্লাউজ পিচ সাইড পাৰি গোটেইখিনি থাকিব। এইখন মেখেলাখন হ'ব। এইবোৰ সাইড পাৰি। এইযোৰ আহিব এচি কটন মেটেৰিয়েলত মাল্টি কালাৰ সূতাত বুটা বচা আছে। গোটেই চাদৰখনত গোটেই গাতে এনেকুৱা ধৰণে বুটা বচা থাকিব, আপোনালোকে দেখিব। এই যোৰাকেইটিৰ ভিতৰত যদি পচন্দ লাগে আপোনালোকৰ কোনোবাটি যোৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰীনত দিয়া নাম্বাৰত। এইখন মেখেলাখন আহিব, ব্লাউজ পিচ সাইড পাৰি এভেইলেবল থাকিব। এইখিনিতে জনাই থওঁ এই কাপোৰবিলাকৰ ভিতৰত কোনোবাটি যোৰা যদি আপোনালোকৰ পচন্দ লাগে আমাৰ পৰা সংগ্ৰহ কৰিব বিচাৰে তেনেহ'লে এই কাপোৰখিনি দুৰ্গা পূজাৰ পিছতহে পঠোৱা হ'ব। কমেণ্টত জনাব কাপোৰবিলাক কেনে লাগিছে। এইযোৰ আহিব কেঁচা পাটৰ গাড়ী দিয়া মেচিন মেডৰ হয়, ছফ্ট মেটেৰিয়েলত পিংক কালাৰ সূতা আৰু গল্ডেন গুণাত ফুল বচা থাকিব। এনেদৰে কেঁচা পাটৰ গাড়ী দিয়া হয়, মেচিন মেডৰ হয় কাপোৰযোৰ। এইযোৰ মেচিন মেডৰ হয়। ইয়াৰে অন্য এটি কালাৰো থাকিব, দুযোৰে এভেইলেবল আছে। সাইড পাৰি থাকিব, ব্লাউজ পিচত এনেদৰে কাম কৰা থাকিব গোটেই ব্লাউজ পিচটোতে। দুযোৰ কাপোৰতে একেধৰণে থাকিব, কালাৰ বেলেগ বেলেগ আহিব। এইখন মেখেলাখন আহিব। এই যোৰাবিলাকৰ ভিতৰত যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব।
কমেণ্ট কৰিব ভাল লগা বেয়া লগাবোৰ। আগৰ ভিডিঅ'বিলাকত আপোনালোকে যথেষ্ট সঁহাৰি জনাইছে, খুবেই ভাল লাগিছে। নতুনকৈ কৰি আছোঁ এনেকুৱাবিলাক। গতিকে আপোনালোকৰ সহায় সহযোগিতাৰে এনেদৰে আগবাঢ়ি যাম বুলি ভাবিছোঁ। আপোনালোকক সকলোকে আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা জনাই আজিলৈ ইমানতে এৰিলোঁ। ধন্যবাদ।